আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছো আমাৰ আনেটি ব্লগত আজি মই আপোনালোকক অনলাইনৰ পৰা আনা দুটা বস্তু দেখাম কি আনিছো তে দেৰি নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰো গাইস মই অনলাইনৰ পৰা ডালিয়া অৰ্ডাৰ কৰিছিলো দুটা ডালিয়া আহি গ'ল এটো বেবি ফুড হয় 8 মান্থৰ পৰা ষ্টাৰ্ট কৰিব পাৰি 8 মান্থৰ পৰা খুৱাব পাৰি আৰু 133 লৈছিলে দুটা আৰু এটো ঘেহুৰ হয় আৰু ইয়াত বহুত ভিটামিন থাকে ৰেচিপিটো কেনেকৈ বনাই মই নাজানো একচুয়ালি তো চাব লাগিব চাই লৈ বনাই যেতিয়া বনাম আপোনালোকক দেখাম বাৰু আৰু এফালে ফ্লিপকাৰ্টৰ পৰা এটা কাজল অৰ্ডাৰ কৰিছিলো আহি গ'ল সুগাৰ পপ ব্ৰ্যান্ডৰ মই আগতে কেতিয়াও এটো ব্ৰ্যান্ডৰ ইউজ কৰা নাই আৰু এবাৰ ফাৰ্স্ট ইউজ কৰি পিছত আপোনালোকক ফিডবেকটো জনাম বাৰু এটো ব্ল্যাক হয় ব্ল্যাক ডাৰ্ক শেডৰ হয় তে গাইস ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলত যদি নতুন আহিছে সাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কমেন্ট এটা কৰিবলৈ নাপাহৰিব তে লগ পাম আমি আনেটি ব্লগত আশা কৰো আপোনালোকে ভালেই থাকিব তেতিয়ালৈকে